নমস্কাৰ, আজি আমি আলোচনা কৰিম ASRLM-ৰ কি টপিকৰ ওপৰত আপোনালোকে অধ্যয়ন কৰিব। তো ASRLM মানে হৈছে আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন। তো ইয়াৰ ওপৰত যিখিনি পোষ্ট ওলাইছে, তো তাৰ ওপৰত কি বিষয় পঢ়িব তাৰ ওপৰত কথা পাতিম। তো আপোনালোকে ASRLM-ৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে গুগল ক্ৰমত যাই চাৰ্চ কৰিব পাৰে। ASRLM যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোত যায়, তো তাত গোটেইখিনি ডিটেইলছ পাই যাব। আৰু বাকী যিখিনি পঢ়িব লাগিব সেইখিনি আছাম গভৰ্ণমেণ্টৰ যিখিনি চিলেবাছ থাকে প্ৰায়ভাগ ছেম হয়। আৰু যিটো ASRLM-ৰ ওপৰত আহিব সেইটো ডমেইন স্পেচিফিক কুৱেশ্যন হয়। প্ৰায় 30 মাৰ্কছমান ডমেইন স্পেচিফিক আহিব, অকল ASRLM বা NRLM-ৰ ওপৰত আহিব। NRLM মানে হৈছে নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন। তো আপোনালোকে চাই ল'ব গোটেইখিনি। তো যদি আৰু বেলেগ ভিডিঅ' লাগে মই বনাম বাৰু ইয়াৰ ওপৰত। তো আপোনালোকে অধ্যয়ন কৰি থাকক, পঢ়ি থাকক। ফেব্ৰুৱাৰী মানত এক্সাম হ'ব পাৰে। তো আগতেও 2019-ত তেনেকৈ হৈছিল, অনলাইন হোৱাৰ 2-3 মাহ পিছত এক্সামটো হৈছিল। তো এইবাৰো তেনেকুৱাই হ'ব। আপোনালোকে ভালদৰে পঢ়ি থাকক। যিখিনি ডমেইন স্পেচিফিক কুৱেশ্যন আছে সেইখিনি মই দি দিম বাৰু অন্য এটা ভিডিঅ'ত। আপোনালোকে নিজেও গুগল ক্ৰমত যাই চাৰ্চ কৰিলে চাই ল'ব পাৰিব। ASRLM-ৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত যাই চাই ল'ব। তো আজি এইখিনিয়ে আছিল।